ইফালে মৃদুলাহঁতৰ গাহৰি মাংস দি ভাতটো খাই ল'লোঁ। মই মানে কি কৈছিলোঁ পুখুৰী এটা ঠাণ্ডা দিন আছিল নেকি পুতু আৰু পুতুকৰ নাট কি খবৰ? মোৰ খবৰ ভালে। বহুত দিনৰ মূৰত আকৌ আহিলোঁ ভিডিঅ' বনাম বুলি। বহুত দিন যোৱা নাছিল, বেমাৰ হ'ল কিবা হ'ল, মুঠতে বহুত কিবা কিবি হ'ল আৰু আজি ওলালোঁ। প্ৰথমতে গাড়ীখন ছাৰ্ভিচিং কৰি লওঁ, যিহেতু গাড়ীখন 1 মাহ হৈ গ'ল আৰু 700ৰ ওপৰত চলিল, গতিকে গাড়ীখনো ছাৰ্ভিচিং কৰি লওঁ। আৰু লগতে মোৰ লাইচেঞ্চখন নাছিল, যিহেতু লাইচেঞ্চখনো বনাব লাগে। এবাৰ বনাওঁতে বাট মানে সেইখন কিবা কাৰণত আধা হৈ থাকিল, লাৰ্ণাৰখন হৈ থাকিল, গতিকে DT অফিচত যাই কিনে সেইখন ঠিক কৰি আহোঁ। আৰু বাকীখিনি আৰু দেখাই আছোঁ, আপোনালোকেও উপভোগ কৰক। মই কি কৰোঁ সেইখিনি চাওক। গতিকে যাওঁ আৰু ওলাইছোঁ। আৰু লগতে গাড়ীখন ছাৰ্ভিচিং কৰি উঠি লং ড্ৰাইভ হয়তো যদি টাইম পাওঁ যাব পাৰোঁ, কলাইগাঁও টঙলা সিফালে। ক'ত যাওঁ মুঠতে আজি ওলাইছোঁ আৰু দিনটোলৈ বুলি। ভাতটো খাই লওঁ, তাৰপাছত যাত্ৰা আৰম্ভ কৰিম। আৰু মোৰ লগত যাব ৰৌজ, জ্যোতিষ, দেখাই আছোঁ তেখেতকো। অলপ আগত আছে আমাৰ গাঁৱত, অৰ্থাৎ আমি য'ত উঠি আহিছিলোঁ তাৰ পৰা অলপ আগত দেৱানন্দ চক বুলি কয় আৰু দেৱানন্দ বুলি কয় সেইখিনি, তাতে আছে সি। এইফালে এইটো জ্যোতিষ, ৰৌজে মই আহিলোঁ, ইয়াক লৈ আহিছোঁ। ইয়াক লৈ আহিলে মোৰ চবখিনি সুবিধা হয়। গতিকে বলক আৰু ক'ত কি কৰোঁ দেখাই আছোঁ। যিহেতু গতিকে গাড়ী ফাৰ্ষ্ট ছাৰ্ভিচিং আমি আহি পালোঁ TVS ডিলাৰ, এইটো জয় জগন্নাথ ডিলাৰৰ পৰা যিহেতু লোৱা হৈছিল, গতিকে ছাৰ্ভিচিংটো ক'ত কি কৰিব লাগে সুধি লওঁ। মোৰ চিনাকি এজন আছে বাৰু, তেখেতক সুধি লওঁ গোটেইখিনি, তাৰপাছত গম পাম। ছাৰ্ভিচিং চেণ্টাৰত আহিলোঁ ধুনীয়াকৈ। এতিয়া মানে 4-5খনমান গাড়ী আছে। এই দাদাই অকলে এটাই কাম কৰি আছে, কেতিয়াবা হৈ পাব নোৱাৰোঁ আৰু ফোনত ব্যস্ত আছোঁ এতিয়া লগত লাইন লাগছি। গাড়ীখন ধুনীয়াকৈ ৱাছ কৰি লোৱা হ'ব। এয়া দাদাইটো কৰি আছে ৱাছ। য'ত যি আছে গোবৰ মাটি কিবা কিবি এইবিলাক সোমাই যায় না, গতিকে অলপমান ৱাছ কৰি ল'লে ভাল হয়। মই ইমান বিশেষ নাজানো বাৰু, প্ৰথম এইবাৰ পৰা গম পাম আৰু ক'ত কেনেকুৱা কি কৰিব লাগে। হ'লেও লগৰ ছোৱালীবিলাককে এক্সপিৰিয়েঞ্চবিলাক লৈছোঁ, ক'ত কি হৈছে শিকছোঁ। এইটো দাদা বৰ ধুনীয়া হাঁহি মাৰি আছে, হাঁহিটো মাৰি দিয়ক। ধুনীয়া কিছু ফেচিলিটি আছে বাৰু। চাহ তাহ লৈছোঁ, খাইছোঁ। বাইদেউ এটা ধুনীয়া চাহ কাপ মহিলা খাই আছোঁ। যিহেতু শিখৰ তিখৰ একো নাখাওঁৱে। এইফালে ইয়াক বহুত ধুনীয়া শিখৰ চবাই থাকিব দিছোঁ। 10 টকা এটা খুজিলে শিখৰ খাওঁ বুলি ক'লে, খাবিহে। কিন্তু কৈছোঁ আৰু হাক দিছোঁ, শিখৰ তিখৰ বেয়া বস্তু খাব নালাগে। যিহেতু ময়ো নাখাওঁ, মোৰ লগৰকো খাব মানা কৰোঁ আৰু বেয়া বস্তুবিলাক খাব নালাগে। গাড়ীখন একেবাৰে বনামৈ তোলাই দি কিবা ওপৰত তুলি ল'লা পটকৈ, চুজিয়া কৰিব জানো গাড়ীখনো। গাড়ী ইফালে ছাৰ্ভিচিঙত দি দিছোঁ, দাদাই ছাৰ্ভিচিং কৰি আছে একদম সুন্দৰ। ভালে পাইছোঁ গাড়ী। এইবাৰ নেক্সট ছাৰ্ভিচিং বুলি কি হয় গম পাম আৰু। ইফালে মবিলটো চেঞ্জ কৰিব, তাৰপিছত এই চেইনডাল চাফা কৰি দিব আৰু তেল দিব। তাৰপাছত আৰু কি কৰে মই ইমান নাজানো বাৰু, হ'লেও দেখাই আছোঁ। মবিলটো ইফালে ওলালে ধুনীয়াকৈ। মবিল একদম বেয়াই হোৱা নাই কিজানি, কয়লা হৈয়ে যাওঁ মানে। আৰু ধুনীয়াকৈ দাদাই ছাৰ্ভিচিংটো কৰি দিলে। ছাৰ্ভিচিংটো হ'ল আৰু এতিয়া পইচা পাতি দিয়া হ'ব। 900 টকা দিব পইচা। আৰু গাড়ী ইনভইচখন লোৱা নাছিলোঁ, গতিকে ইনভইচখন ল'লোঁ। আৰু ইফালে ছাৰ্ভিচিং কৰা সুন্দৰকৈ হৈ গ'ল। আৰু এতিয়া আমি কলাগাঁৱৰ ফালে যাওঁ একবাৰ, মৃদুলদাহঁতৰ ঘৰত। যিহেতু বহুত দিন যোৱা নাছিলোঁ, আৰু পেহীহঁতৰ ঘৰৰ ফালেও যাম, গতিকে গোটেইখিনি দেখাই আছোঁ। আৰু টঙলা হয়তো নাযাবও পাৰোঁ, যদি টাইম মিলে টঙলাটো যাম একবাৰ। দ্বিতীয় অফিচত আহিলোঁ। আহি কিনে মোৰ লাইচেঞ্চখন কৰিবৰ কাৰণে লাৰ্ণাৰখন কৰি থৈ দিছিলোঁ। বহুত দিন হ'ল, 1.5 বছৰমানে হ'ল। সেইখন মানে আকৌ ৰিনিউৱেল কৰিব লগা হ'ল, গতিকে সেইখিনি জমা দিলোঁ। জমা দি আকৌ এতিয়া লগ এটাৰ ঘৰত যাম কলাগাঁৱত। গোটেইখিনি চাই থাকক আৰু নে কি কোৱা?
আকৌ ইফালে আহিলোঁ কেঞ্চি ধাৰব কিনে মঙলদৈ টাউনতে, যিহেতু মঙলদৈ টাউনতে আমাৰ চব কামবিলাক হয় আৰু এইফালে ধুনীয়াকৈ কেঞ্চি ধাৰব দিছোঁ ককাক। তাৰপাছতহে যাম আৰু কলাইগাঁৱৰ ফালে। টঙলাত যোৱাটো নহয়েই আজি, যিহেতু বহুত দেৰি হ'ল আৰু। ইফালে আহি থাকোঁতে ফোন মাৰিছিলোঁ ধনপুটোক, এয়া আমাৰ চাউণ্ড ইঞ্জিনিয়াৰ, যিহেতু মোৰ লগে আছিল, গতিকে একবাৰ সোমাই আহিলোঁ, চাই যাওঁ মুখখন, বহুত দিন দেখাও নাই ইয়াক। সেনেকৈ আৰু তাৰপাছতহে এতিয়ালৈ কলাইগাঁও যোৱাই নাই, কলাইগাঁৱত যোৱাটো হ'বহে। ইফালে এইটো গগন আৰু ইফালে এই আৰু সৰু বুটু। প্ৰগ্ৰেম কি চতুৰ্দশ বাৰ্ষিক ৰঙালী বিহু উদযাপন বাসুদেৱ কলা সৃষ্টি কেন্দ্ৰৰ ফাংচন আছে। প্ৰগ্ৰেম কোনোবা আহিবি নেকি? গায়ক ইফালে এইটো জুবিন দা, যিহেতু জুবিন দা মেইন আমাৰ, গতিকে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। ইফালে থৈ দি আছে ধুনীয়াকৈ ৰাখি, মঞ্চৰ ওচৰত ৰাখিবহে লাগে জুবিন দাক, আৰু আপোনালোকৰ সকলো অনুষ্ঠানতে মঞ্চৰ ওচৰত জুবিন দাক যাতে ৰাখে আৰু। এইফালে কলাইগাঁও এইখিনি বৰকলা পৰে বাৰু, কলাইগাঁও নহয় ঠিক, মানে কলাইগাঁৱৰ ওচৰতে মৃদুল দাৰ ঘৰত আহিলোঁ। মৃদুল দা কিবা মানুহ এজন আনিব গৈছে, ইয়াতে ভাতটো খাম আৰু তাকো দেখাই আছোঁ। এইফালে মৃদুল দাহঁতৰ গাহৰি মাংস দি ভাতটো খাই ল'লোঁ ধুনীয়াকৈ। এই জুতিছে হ'লে এয়া বহুত খাব নোৱাৰে বোলে। সেইটো ওলাই আহিছোঁ, গতিকে কলাইগাঁৱত আহিছোঁ যেতিয়া পেহীহঁতৰ ঘৰত যাওঁ, খুৰাহঁতৰ ঘৰতো একপাক সোমাওঁ। আৰু লগৰ এটা আছে, সি ফোন মাৰি আছে, সি ফোনটো ধৰা নাই বাৰু, হ'লেও বৰমাহঁতক মাত দি থৈ যাম। মোতকৈ ডাঙৰ আৰু লগৰ বুলি কওঁতে 4 বছৰমান ডাঙৰেই হ'ব, হ'লেও মানে মোৰ চবখিনি আৰু ক্ল'জ ফ্ৰেণ্ড আৰু, গতিকে আৰু দেখাই আছোঁ কিবাকিবি ল'লোঁ। এনেকৈ আহি পেহীহঁতৰ ঘৰ পালোঁহি, আকৌ অ'ত ৰাস্তাত ৰ'লোঁ। ইফালে সঞ্জীৱ দাহঁতৰ ঘৰতো সোমালোঁ, তাতো আৰু ভিডিঅ' চিডিঅ' কৰিব নহ'ল। এতিয়া গাড়ীখনত আকৌ নতুন গাড়ী বুলি অলপ নিয়ম চিয়ম কৰি দিলে, এনেকৈ আৰু। আকৌ এতিয়া নেক্সট খুড়াহঁতৰ ঘৰত যাম একবাৰ, এনেকৈ ঘূৰি আছোঁ আৰু দিনটো একদম দেহা ইচ্ছা নোহোৱা হৈ গৈছে, কিবাখন লাগি গৈছে। এই কিছুমান এটা বইনাক এটা আছিল, নাম নকওঁ, একে বৰপুখুৰীত, কলাইগাঁৱৰ পৰা অকণমান আগত, নাম নকওঁ। তাৰপাছত এনেকৈ আহিলোঁ, আহি কিনে কিছুমান ঘটনা হৈছে, তাকে কৈ আছে। মই মানে কি কৰিছিলোঁ, পুখুৰী এটাত ঠাণ্ডা দিন আছিল নেকি, পাৰতে একদম চিটিয়াই পেলাই, ইমানে মোৰ মানে ঠাণ্ডাৰ প্ৰতি এলাৰ্জি, বাট মই গৰম পানী দি গা ধুব পাৰোঁ, কিন্তু একে ঠাণ্ডা দি একেবাৰে গা ধুব নোৱাৰোঁ। মই দমকলৰ পানী আৰু খালত নামি ঠাণ্ডা দিনত মই গা নুধোৱে, তাৰমানে সেই দুটা বস্তু, একে গৰম পানী লাগব মই। আৰু তাৰপাছত বহুত কাহিনী হৈছে বাৰু, নকওঁ এতিয়া, যিহেতু নাম চাম ল'ব লাগিবতো, গতিকে গম পাব আৰু কিছুমানে চালি গম পাব, যিহেতু চাবই বাৰু। তাই ছোৱালীটোৰ ভিডিঅ'টো জ্যোতিষৰ লগত পাছত যায় কাজিয়াও লাগিল অলপমান, ইমান একো ডাঙৰ কাজিয়া নহয়, বাট মানে অলপ সৰু সুৰাকৈ কিবা কাজিয়া লাগিছে আৰু অলপ ধৰক ভিতৰৰ পৰা বেয়াটো কিবা পালা আৰু সেনেকৈ। মানে জ্যোতিষে কৈ আছে চক টকবিলাক নোহোৱা হ'ল আগৰ নিচিনা। আগতে আমি কলাইগাঁৱত আহোঁতে গাড়ীত উঠি পেলাই, মানে লাইন গাড়ীত উঠি আছিলোঁ, বাছত ইমানমান টাইমত আহি পাইছিলোঁ নেকি। তাৰপাছত এতিয়া নিজৰ গাড়ী হোৱাৰ পাছত মানে হ'ব দে, যাম দে, ইটো সিটো ভেজাল আৰু দায়িত্ববিলাকো বেছি হৈ আহিল, চবৰে সেনেকুৱা হ'ল। যিটো আহি আগতে ফিল এটা আছিল, আগতে আৰু পৰিৱেশবিলাকো ভাল আছিল, এতিয়া অলপমান পৰিৱেশবিলাকো সেই হৈছে, চবৰে টকা পইচাৰ ওপৰতে মাথা মাৰি থাকে, আৰু নন ষ্টপ মাথাত লগায়ে থাকিব লাগে, গতিকে সেনেকুৱা হ'বই। আৰু খুৰাহঁতৰ ঘৰত বৰ্তমান বহি আছোঁ, আমাৰ ইয়াতে কলাইগাঁৱতে আছিল, আমাৰো ঘৰ ইয়াতেই আছিল। আৰু ইফালে মানে ঘৰ মানে কি আৰু ফাৰ্ম আছিল ইয়াতে, তাতে অৰিজিনেল ঘৰ আমাৰ, সেনেকৈ আৰু। এতিয়া ইয়াতো অহা যায়ে, একপাক হ'লেও মানে কলাইগাঁৱৰ ফালে আহিলে একপাক হ'লেও সোমাই যোৱা যায় নিজৰ ঘৰ কাৰণে। আৰু যিহেতু কালি ৰাতি আহোঁতে বহুত দেৰি হ'ল, 8:30মান বাজি গ'ল, আৰু বৰষুণ পালোঁ, গতিকে ভিডিঅ' কৰা নহ'ল। আজি ৰাতিপুৱা আকৌ বজাৰ কৰিব আহিলোঁ, কিবা কালি আমাৰ এখন সৰু সুৰাকৈ পুথি পঢ়া এনেকুৱা আৰু অলপ সকাম আছে আৰু তেনেকৈ সেই কৰিব লাগিব, গতিকে কালিখিনি দেখাই আছোঁ। আজি এতিয়ালৈ আৰু ব্লগটো আজি সামৰিলোঁ আৰু কালিৰ উপায় নাই। বাই, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। ছাপোৰ্ট কৰিব সকলোৱে, ভাল লাগিব।